हेलो फ्रेंड्स অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো फ्रेंड्स সকল আজি আমি বনাবলৈ লৈছো পটলৰ এটা সোৱাদ লগা ৰেচিপিটোৰ বাবে আমাক লাগিব কেইটামান পটল দুটা আলু আৰু বিলাহী দুটা লগতে মই মছলাখিনি লৈছো একেলগে এয়া লৈছো মই আদা নহৰু পেষ্ট জিৰা গুৰি অলপমান জলকীয়া গুৰি আৰু ধনিয়া গুৰি লগতে কাটি লোৱা পিয়াজ দুটা এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছো গৰম হৈ অহাত এয়া মই তেল অলপমান দিছো তেলখিনি গৰম হৈ অহাত মই পটল আৰু আলুখিনি আগতে ভাজি লম আগতে আমি পটলখিনি দি ভাজি লম গোটেইখিনি পটল দি দিছো এতিয়া আমি ইয়াতে সোৱাদ অনুসৰি নিমখ দি লম নিমখখিনি দিয়াৰ পিছত আমি একেবাৰে হালধিখিনিও দি লম এতিয়া এইখিনি আমি অলপ সময় লৰাই 10-15 মিনিট মান ভাজি লম এতিয়া আমাৰ পটলখিনি সিজি গৈছে এতিয়া এইখিনি আমি নমাই লম এতিয়া আমি ৰৈ যোৱা তেলখিনিতে আলুখিনিও ভাজি লম আলুখিনিটো আমি সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ভাজি লম 10-15 মিনিট মান ভাজিলে আলুখিনিও ভাজি হৈ যাব এতিয়া আমাৰ আলুখিনি হৈ গৈছে নমাই লৈছো আলুখিনিও এতিয়া আমি ৰৈ যোৱা তেলখিনিতে পিয়াজ আৰু জলকীয়া দুটা দি অলপ সময় ভাজি লম লগতে ৰেডি কৰি লোৱা মছলাখিনিও দি অলপ সময় ভাজি লৈছো এয়া ৰঙচুৱা হোৱাত আমি কাটি লোৱা বিলাহী দুটা দি অলপ সময় ভাজি লম বিলাহীখিনিটো আমি নিমখ আৰু হালধি সোৱাদ অনুসৰি দি লম নিমখ হালধি দিয়াৰ পিছত এইখিনি আমি অলপ সময় লৰাই ভাজি থাকিম এইখিনি 10-15 মিনিট মান ভাজিলে হৈ যাব এতিয়া বিলাহীখিনি আমাৰ সিজি গৈছে এতিয়া আমি ইয়াতে পটল আৰু আলুখিনি দি লম পটল আৰু আলুখিনি দিয়াৰ পিছত 2 মিনিট মান আমি এইখিনি লৰাই এনেকৈ মিহলাই লম তে 2 মিনিট হৈ যোৱাৰ পিছত আমি ইয়াতে পানী দি লৈছো পানীখিনি দিয়াৰ পিছত এতিয়া আমি এইখিনি অলপ উতলিবলৈ দিম কিছেনে ফ্ৰেণ্ডছ সকল এইখিনি উতলি আহিছে আৰু লগতে পানীখিনিও বহু পৰিমাণে শুকাই গৈছে এতিয়া এইখিনি আমি অলপমান লৰাই দি চাম এয়া দেখিছেনে বহু পৰিমাণে শুকাই গৈছে পানীখিনি এতিয়া আমি এইখিনি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিলেই হ'ল খাবলৈ খুবেই সোৱাদ লগা আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ